हेलो गाइज आमार भोगाली बिहुर प्रिपेरेशन देखिसे ने या भोगाली बिहु प्रिपेरेशन करि आसिलु माने एतियाও आमार चलि आछे बारो उरुका राति आरो या देखिसे आमार रातिपुৱাৰ मेजी জ্বলাবৰ কাৰণে या जुगार चलि আছে गाइस আমি এতিয়া চুৰ কৰিবলৈ যাম এতিয়া আমাৰ या সৈন্য সামন্ত চুৰ কৰিবলৈ যাব বলে যেটো পৰম্পৰাগত ভোগালী বিহুৰ নিয়ম চুৰ কৰিবলৈ যাব মুখ কিখন বাৰু আন্ধাৰ হৈছে ঠিকে আছে চুৰৰ মুখ দেখিব নালাগে বাৰু এতিয়া আমাৰ দেখিছে এয়া মেজি বনাইছে এয়া মেজি বনাইছে আৰু এয়া ঘৰত মানে এয়া মেজি আমাৰ ৰেডি ৰাতিপুৱা আমি লগাম আসলতে এটা বস্তু মই অলপমান দেখি আচৰিত বুলি নকওঁ আৰু এটো সবৰে বেলেগ বেলেগ হয় আমাৰ নামনি অসমৰ ফালে যেটো মেজি হয় হেতু খেৰখিনিয়ে মানে এনেকে বনায় আৰু হেতু জ্বলাই দিয়ে কিন্তু আমাৰ হেতু নহয় আমাৰ ভেলাঘৰ বুলি ক'লে আমাৰ ভেলাঘৰ হৈছে এনেকুৱা ধৰণৰ ভেলাঘৰ ধুনিয়াকে এটা আকৃতি দি আমি বনাও নৰা দি এটা বনাও আৰু যিমান ডেকোৰেশন কৰে আমি হেতু বনাও আৰু পিছত আমি যেটো জ্বলাও হেতু মানে আমি এনেকে জ্বলাও এনেকে আমি চাৰিডাল বাহ দিও তাৰ পিছত আমি এই যে খৰিখিনি দেখা পাইছে এই খৰিখিনি আমি এটা জাপি দিও তাৰ পিছত আমি এনেকে মেজিটো জ্বলাও হেতু বস্তু মই এড কৰি দিম বাৰু ভিডিওটোত আমাৰ মেজিটো এনেকুৱা হয় বিশেষকৈ উজনি অসমৰ ফালে সবৰ ঠাই বিশেষে বেলেগ বেলেগ হয় বাৰু কিন্তু অসমতে মানে দুটা বেলেগ বেলেগ নিয়ম হেতু অলপমান মানে আচৰিতো লাগে বাৰু ভালো লাগে গতিকে এয়া চাওকচোন এয়া মেজি প্ৰিপাৰেচন কৰি আছে সকলোৱে দেখিছে এয়া ওপৰত সেইডাল হেনেকে আৰু ইফালে এই বাহডাল ইয়াৰ মাজতে মানে ইয়াক দুডাল কল কাটি দিয়ে আৰু ইয়াতে খৰি জাপিব এতিয়া এই আৰম্ভণি কৰিছে আৰু ইয়াত কি কয় তামোল পাণ আৰু 1 টকা মান দক্ষিণাও দিয়ে বুলি কয় সেইটো দিয়া যাব ইয়া কৰি আছে এই আমাৰ কাটি আছে এটো পুৰা ফটকা বাহ কাটি আছে এইবিলাক মানে মাজে মাজে দি দিব জাপি দিব তাত ফুটিব সেইটো এটা আমাৰ মনোৰঞ্জন হয় আৰু এই আমাৰ সৈন্য সামন্ত দেখিছেনে কণমানি হতে আমাৰ বাহ কাটি আছে এয়াহে আমাৰ আসল পৰম্পৰাগত বিহু ভোগালী বিহু আয়োজন বাকি পিছৰ ভিডিওখিনি বাৰু মই আপোনালোকক নেক্সট এটা ভিডিও কৰি দিম কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব সেইকাৰণে মই বাকি ভিডিওখিনি মই পিছত দিম মেজি জ্বলোৱাটো এইখিনি চালে কেনেকৈ প্ৰিপেয়াৰ কৰে এইখিনিকে দেখাই দিছো এ প্ৰিপেয়াৰ কৰি আছে আমাৰ গাঁৱৰ আৰু সেই 1 টকা এটা আনি দিছে 1 টকাৰ তাতে তামোল পাণো লাগিব বোলে এই আমাৰ কণমানি ডেকা সকলৰ এদিনো আয়োজন মই বাকি আৰু পৰিবেশবিলাক দেখাই দিছো আমাৰ এই পৰিবেশবিলাক দেখিছেনে সেই পৰিবেশবিলাক দেখিছেনে এই পৰিবেশবিলাক চাওক থ্যাংক ইউ যদি ভিডিওটো চাই ভাল লাগিলে জনাব এন সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো